আজিৰ ভিডিঅ'টি ঘৰৰ পৰা দূৰত থকাসকলে নিশ্চয়কৈ অনুভৱ কৰিব পাৰিব, কাৰণ এদিনৰ কাৰণে ঘৰ যোৱাটো যিমান সুখ ইমানখিনি কষ্টও লুকাই থাকে। যিহেতু আজি ছেটাৰডে, গতিকে অফিচৰ কামখিনি জল্দি খতম কৰিলোঁ, এতিয়া যাওঁ ঘৰলৈ। যিমান যি নহওক, কষ্ট হ'লেও এদিনৰ কাৰণে ঘৰ অহাটো কেনেকুৱা সুখ সেইটো কোনেও বুজাব নোৱাৰে। বাৰু, ছানডেৰ আৰম্ভণি আজিকালি মোৰ এই বাচ্চাকেইটাৰ লগত হয়, কাৰণ দেউতাৰ আৰ্ট স্কুলখন আমাৰ ঘৰতে এতিয়া আছে। গতিকে ময়ো অকণমান সিহঁতৰ লগত বহি যাওঁ। দেন মা আৰু মই ভাবিলোঁ যে আজি লাড়ু বনাম, কাৰণ ঘৰলৈ নাৰিকল পাৰিছিলে। গতিকে এয়া ধুনীয়াকৈ লাড়ু বনালোঁ, আৰু এয়া বাচ্চাটো টিকলো আমাৰ কাষৰে খুৰাৰ ল'ৰা, তাৰ লগত অকণমান খেলিলোঁ। দেন আমাৰ ঘৰৰ কাম ধুনীয়াকৈ চলি আছে, আৰু ইপিনে মই অকণমান মাক হেল্প কৰিব আহিলোঁ লাঞ্চৰ কাৰণে। আৰু ভাইটি আৰু মোৰ কাৰণে বনালোঁ বিৰিয়ানী, আৰু মাহঁতৰ কাৰণে নৰসিংহৰ আঞ্জা আৰু কঁঠাল গুটি পিটিকা। বাকী দিনটো একো ৰেকৰ্ড নকৰিলোঁ। এয়া মানডে ৰাতিপুৱা 6 বজাত আহি অফিচ পালোহি, আৰু এয়াই আছিলে আজিৰ ভিডিঅ'। আজিলৈ আহিছোঁ, বাই।